হেল্ল' এভৰিৱান, তো কেনে আছে আপোনালোক? আশা কৰিছোঁ সকলোৱে ভালে। তো আজি যাব বজাৰলৈ, মানে আজি দাদাহঁত আহিব, তো বজাৰ অকণমান কৰি আনো, মাছ মাংস এনেকৈ কিবা কিবি আনো। আৰু আজি বজাৰ আছে দেৱচাৰা আমাৰ ওচৰতে, মানে তাত কিছুমান লোকেল বস্তু পোৱা যায়, মানে প্ৰায় বস্তুৱে আৰু লোকেলেই আৰু মানে। তো বলক মোৰ লগত বজাৰলৈ। ইয়াত দেখিছে মোৰ গাড়ী ৰেডি, আৰু আজি মোৰ লগত যাব দীপ বেগে চ কিবা এটা। আজি ই যাব মোৰ লগত বজাৰত, তো বলক মোৰ লগত বজাৰলৈ। ঠাণ্ডা লগা হৈছে ন? ঠাণ্ডা আহিলে আৰু ঠাণ্ডা পৰিলে যাওক আৰু। বাবু দিয়া, মামা দিয়া। রাস্তা একদম বেয়া, চাই ল'ব পাৰে। বজাৰত থাকি তুমি আহিলি মোৰ লগতে আহিব নহয়, আগতে গম পালি যা। তো সেই আজি আগত দেখিছে সৌখনে হৈছে বজাৰখন। তো বজাৰত এতিয়া যাম, তাৰে আগতে গৈ কিনে আগে গাড়ীখন থৈ লওঁ, গাড়ীখন থৈ কিনে বজাৰত সোমাম। তো বলক গাড়ীখন থৈ লওঁ আগে। তো ফাইনেলি আহিব দেৱচাৰা বজাৰ। তো আহি মোৰ এজন বন্ধু লগ পালোঁ, আগৰ পৰা তাক মই লগ পাইছোঁ তাক। কিবা এটা কৈ দিম মোৰ চেনেলৰ কাৰণে। লাইক করবি, চ্যানেলটো সাবস্ক্রাইব করে দিবি, ভালো লাগলে ঘন্টা পর্যন্ত দাবাই দিবি। আৰু কিবা আৰু এই আৰু ঠিকে আছে দে, যাবি দে ন? মাংসৰ বজাৰ লাগে, মাংসৰ বজাৰ। লোকেল প্ৰডাক্ট বাৰু, লোকেল চব্জি অলপ দেখাব লাগে। লোকেল চব্জি আৰু এয়া চাওক লোকেল গাহৰি, যিটো বস্তু নিব আহিছোঁ মই। ভাজাৰ কাৰণে ভাল যায়, মই নাজানো কোনটো ভাল নহয়, এতিয়া বৰ্তে নামত নিদিবি। আমাৰ লোকেল গাহৰিৰ বিষয়ে অকণমান আমাৰ খুৰা এটা কৈ দিব, কিবা এটা কৈ দিয়া আমাৰ লোকেল গাহৰিৰ বিষয়ে। লোকেল গাহৰি ভাল মাল, ভাল মাল, ভাল মাল। আমি নিজে সদায় গাহৰি নিজে চাই পেলাই গাহৰি লৈ আহি আছো, আৰু ভাল গাহৰি দাম হৈছে 240 টকা। মাল খোৱাটো ফ্ৰী দি দিওঁ, লোকেল ভাল হয়। মাল ভাল, মাল ভাল। তো বাকী বজাৰ অলৰেডি দেউতাই কৰি থৈ দিছে, মাছ লৈছে, কিবা কিবি এনেকৈ লৈছে, দেখাই আছোঁ অকণমান, দেউতাক দেখাব খুজিছোঁ। মানে ইয়াত মোৰ দেউতাও বজাৰ কৰে। এইজনে হৈছে মোৰ দেউতা, চাউল ব্যৱসায় কৰি আমাৰ পৰিয়ালটো চলাই আছে। এই চকতে তেখেতক মই বহুত বহুত ধন্যবাদ জনাইছোঁ দেউতা। তো ইয়াত দেখিছে চানা ভাজা বনাই আছে, অলপ অলপ চানা ভাজা খাই যাওঁ দুয়োৱে, বম লাগে খাই কিনে। আৰু এটা বস্তু দেখাই আছোঁ, এইটো যে দেখিছে, ইয়াত মানে আমি আগতে সৰুতে এনেকৈ চুলি কাটিছিলোঁ। আগতে আছিল মানে সৰু চাপৰ তলত বহাই কিনে মূৰটো মানে সোমাই দি কিনে চুলি কাটিছিল। তো কিবা এটা ভাল লাগিছিল আৰু তেতিয়া। তো কৰা হ'ল বজাৰ, এতিয়া ঘৰত যাম, কিবা কিবি ল'লোঁ। মোনাখন দেখাই আছোঁ অকণমান, এইখন মোনা দি অলপ খুলি দিয়া, ঘৰত আৰু ভালকৈ দেখাই দিম। তো এইখিনিয়ে, বলক এতিয়া ঘৰত যাওঁ।
পালোঁ ঘৰ আৰু মোনাখন এতিয়া আনবক্সিং কৰি দেখাওঁ মানে কি দেৱযাই যি বস্তু ল'লে তাতে দেখাও নহ'লতো তো এতিয়া আকৌ দেখাই দি আছোঁ তো এয়া চাওক এইটো হৈছে পানীলাও আৰু এয়া ৰঙালাও আচ্ছা আৰু এইটো হৈছে পনীৰো লাগিবতো পনীৰ হয় আৰু এইটো কি দিছে এইটো হ'ল পটল ভাজিব লাগিব পটল দিছে প্লাছ এইটো হ'ল লেচা লোকেল এইবিলাক চব লোকেল লেচা দিছে এইটো দিছে পাণ তামোল দিব লাগিবতো আৰু এইটো হৈছে মাছো দি পঠাইছে আৰু মেইন বস্তুটো হ'ল এইটো হ'ল মোৰ কাৰণে আৰু দাদাৰ কাৰণে এটা কথা এইখিনিতে কৈ লওঁ এই যে বস্তুটো দেখিছে এইটো কিন্তু নিজে বনাব লাগিব মানে নিজে বনাই খাব লাগিব বাহিৰত ঘৰত নিদিয়ে এইটো এলাও নাই নট এলাও বুলি লেখাই থাকিব এইটোতো ঘৰত নিয়া নহ'ব বাহিৰতে থ'ব লাগিব তো বাহিৰত থৈ কিনে দাদা মই নিজে বনাই খাব লাগিব এইটো তো এয়া আমাৰ এক্সট্ৰা ৰুমত বনাই আছে দাদাই গাহৰি চাই লওক দাদা কেনে অনুভৱ বঢ়িয়াকৈ বনাই লওঁ তাৰপিছত কথা পাতি আছোঁ আচ্ছা ঠিক আছে তো এয়া দেখিছে গাহৰি বনোৱা হৈ গ'ল তো এতিয়া গাহৰি খোৱাহে কথা আৰু গাহৰি খাই পিনে মানে বাচন ধোৱাহে কথা আৰু মোৰ তো এয়া দেখিছে কেৰাহী হৈছোঁ মানে গাহৰি খালে এনেকুৱা অৱস্থা বাচন ধুব লাগে তো আপোনালোকৰ যদি এনেকুৱা হয় কমেণ্ট কৰি জনাবচোন গাহৰি খোৱাৰ বিলাকে হ'ল দিয়ক বাচন ধোৱা তো বাচন ধুই কিনে এইটো হ'ল দাদাতে যাব ঘৰত তো তাৰে আগতে মোৰ চেনেলটোৰ বিষয়ে কিবা এটা ক'ব বিচাৰিছে তো শুনক সকলোৱে মই পংকজ তালুকদাৰ মোৰ ভাইটি অঞ্জনৰ এটা ইউটিউব চেনেল নতুনকৈ লঞ্চ কৰা হৈছে তো যাব আপোনালোকে চেনেলটো ভিউ কৰিব লাচিত ব্লগছ এণ্ড মটিভেশ্যন বুলি চেনেলটোত বহুত ধুনীয়া ভিডিঅ' বনাই আছে মোৰ ভাইটিয়ে নতুনকৈ লঞ্চ কৰা হৈছে মেবি 1 মান্থ হোৱাই নাই তো সঁচাকৈ বহুত ভিউ কৰিছে অলৰেডি আৰু ছাবস্ক্ৰাইবাৰো হৈ আছে আপোনালোকে যেনেকৈ মৰম দি আছে বৰ্তমান তেনেকৈ মৰম দি থাকিব আৰু মোৰ ভাইটিৰ ভিডিঅ'বিলাক চাই থাকিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব পুনৰ পৰা কৈছোঁ মোৰ ভাইটিৰ এটা ইউটিউব চেনেল নতুনকৈ লঞ্চ কৰা হৈছে লাচিত ব্লগছ এণ্ড মটিভেশ্যন বুলি তো চেনেলটো প্লিজ ভিউ কৰিব লগতে ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব থেংক ইউ তো আজি এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক লগতে কাষত থকা ঘণ্টা বটনটো টিপিবলৈ নাপাহৰিব তো ধন্যবাদ জয় আই অসম